নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক জনাম যে যিসকলে স্কুটি পালে প্ৰজ্ঞান ভাৰতী স্কুটি চিম যোজনাৰ আণ্ডাৰত যিসকলে স্কুটি পালে সেইসকলক এতিয়া স্কুটিৰ তেল ভৰোৱাৰ কাৰণে 2000 টকাকৈ দিব। সেই 2000 টকা কেনেকৈ আপোনালোকে অনলাইনৰ যোগে আবেদন কৰিব বা এপ্লাই কৰিব, তো আপোনালোকক এইটো ভিডিঅ'ত আপোনালোক সম্পূৰ্ণখিনি আপোনালোকক বুজাই দিম। আপোনালোক কেতিয়া অনলাইন এপ্লাই আহিব আৰু কেনেকৈ এপ্লাই কৰিব বা কি কি ডকুমেণ্টছ লাগিব। তো ভিডিঅ'টো নিশ্চয় স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। আপোনালোকক কৈ আছোঁ যে যিসকলে এইবাৰ স্কুটি পাইছে, অৰ্থাৎ স্কুটি তেল ভৰোৱাৰ কাৰণে 2000 টকাকৈ দিয়া হ'ব, সেই 2000 টকাটো কেনেকৈ পাব সেইটো আপোনালোকে এইটোৰ ভিডিঅ'ৰ মাধ্যমত জনাই দিম। তো ভিডিঅ'টো চাওক। এতিয়া যদি মই ইয়াতে আপোনালোকক দেখুৱাওঁ যে এইটো প্ৰজ্ঞান ভাৰতী স্কুটি চিমৰ আণ্ডাৰে এই পইচাটো আপোনাক দিয়া হ'ব। ইয়াতে আপোনাক ইয়াতে যদি চাই, ইয়াতে হিমন্ত বিশ্ব শৰ্মা ইয়াতে টুইটো কৰিছে যে স্কুটি যিসকলক দিছে সেই টুইটটো ইয়াতে আপোনালোকক দেখাইছোঁ। তাৰপিছত যদি ইয়াতে তলত আহে এডমিশ্যন ৰেছ 1000 to 1 lakh ষ্টুডেণ্ট ফৰ টেক্সট বুক প্লাছ টেক্সট বুক এছিষ্টেণ্ট, অৰ্থাৎ 1500 and 2000 2000 টকাকৈ দিয়া হ'ব। যিসকলে 60% পাইছে আৰু যি স্কুটি পাইছে তেওঁলোকক এইটো 2000 টকাকৈ দিয়া হ'ব। ইয়াৰ বাবে 60% লাগিব আৰু ইয়াৰ বাবে আপোনাৰ কিছুমান ডকুমেণ্টছ লাগিব। আইডেণ্টিটি প্ৰুফ হিচাপে আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু কেণ্ডিডেট মাষ্ট ছাবমিট দিয়াৰ 10+2 মাৰ্কশ্বিট, অৰ্থাৎ আপুনি 12 পাছ কৰিছে সেই মাৰ্কশ্বিটটো আপলোড কৰিব লাগিব বা ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনাৰ কলেজৰ আইডিটো ছাবমিট কৰিব লাগিব আৰু আপোনাৰ গ্ৰেজুৱেট বা গ্ৰেজুৱেটৰ যদি মাৰ্কশ্বিট থাকে সেইটো আপলোড কৰিব পাৰে আৰু আপোনাৰ পাছপৰ্ট চাইজ এটা ফটো আপলোড কৰিব পাৰে। এই প্ৰজ্ঞান ভাৰতী যোজনা চিমৰ জৰিয়তে আপোনালোকে 2000 টকা পাব স্কুটিত তেল ভৰোৱাৰ কাৰণে, বা আৰু আপোনালোকে এই টকাৰে আপোনালোকে কিতাপো কিনিব পাৰে। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে স্কুটি পালে তেওঁলোকক সকলোক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ মোৰ ফালৰ পৰা। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। আকৌ এবাৰ আপোনালোকক লাভ ইউ অল।